নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তৰ মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰলৈ বন্ধু বান্ধৱীসকল ডিৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে। ইয়াত উল্লেখ কৰা হৈছে DEEৰ LP আৰু UPৰ যি ফাইনেল মেধা তালিকাসমূহ প্ৰকাশ পোৱা নাছিল, এই ফাইনেল মেধা তালিকাসমূহ আজি মধ্যনিশা প্ৰকাশ পাব, অৰ্থাৎ 11 তাৰিখ আজি মাজনিশা প্ৰকাশ পাব। ইয়াত উল্লেখ কৰা হৈছে বন্ধু বান্ধৱীসকল এই নটিচখনৰ বিষয়ে সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। ইয়াৰ প্ৰথম পইণ্টতে এই কথাটো উল্লেখ কৰা হৈছে যে ফাইনেল মেধা তালিকাসমূহ আজি মাজনিশা প্ৰকাশ পাব। বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে ফাইনেল মেধা তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে যিসমূহ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিল, এই সকলো প্ৰভিজনেল মেৰিট লিষ্ট কেঞ্চেল কৰা হ'ব। ইয়াত উল্লেখ কৰা হৈছে 18/9/2021 চনত যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, এই এডভাৰটাইজমেণ্টৰ আধাৰত যি 4খন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিল, এই 4খন প্ৰভিজনেল মেৰিট লিষ্ট কেঞ্চেল হৈ যাব ফাইনেল মেধা তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে। প্ৰভিজনেল যি 4খন মেধা তালিকা প্ৰকাশ পাইছিল, এই প্ৰভিজনেল 4খন মেধা তালিকাত আপোনাৰ যদি নাম আছিল কিন্তু ফাইনেল মেধা তালিকাত যদি আপোনাৰ নাম নাই, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ক্লেইম আপুনি কৰিব নোৱাৰিব। মাত্ৰ ফাইনেল মেধা তালিকাত যিসমূহৰ নাম থাকিব তেওঁলোকৰ নামতহে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰা হ'ব। এই কথা স্পষ্টকৈ ইয়াত 2 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে। বন্ধু বান্ধৱীসকল 3 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে 14/5 তাৰিখে যি এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব, ইয়াৰ যিটো স্থান, এই স্থান উল্লেখ কৰা হৈছে ফিল্ড অফ কলেজ অফ ভেটেৰিনেৰী ছায়েন্স, খানাপাৰা, গুৱাহাটী। এদিনীয়া কাৰ্যসূচী আছে আৰু ক'ত আছে আপোনালোকে স্থানটো নিশ্চিতভাৱে গম পাইছে। ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল ফাইনেল মেধা তালিকাত যিসকলৰ নাম আহিব তেওঁলোকে এই এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব, এপইণ্টমেণ্ট লেটাৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে পুৱা 8 বজাত, অৰ্থাৎ 14 তাৰিখে পুৱা 8 বজাত তেখেতলোক উপস্থিত হ'বলৈ ইয়াত উল্লেখ কৰিছে। আৰু তেখেতলোকে লগত কি লৈ যাব লাগিব এই বিষয়ে এই 4 নম্বৰ পইণ্টতে উল্লেখ কৰা হৈছে। ফাইনেল মেধা তালিকাৰ যিখন তালিকাত তেখেতলোকৰ নাম থাকিব, সেই তালিকাখনৰ পেজটো তেখেতলোকে লৈ যাব লাগিব, অৰ্থাৎ সেই পেজ আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। যিখন জিলাৰ ফাইনেল মেধা তালিকাত আপোনাৰ নাম আছে, নাম থকা পেজখন মাত্ৰ আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। আৰু লগত আপোনালোকৰ ID প্ৰুফ, যিখন আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম আছিল, আপোনালোকে আবেদন কৰাৰ সময়ত যিখন এপ্লিকেশ্যন ফৰ্ম পাইছিল, একনলেজমেণ্ট যিটো ৰিচিপ্ট আছিল, অথবা আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ড এনেধৰণৰ কিবা ID কাৰ্ড লগত লৈ যাব লাগিব, যিটো ডেজিগনেটেড অফিচাৰে ভেৰিফাই কৰিব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি তথ্য জনাব বিচাৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ যিটো ভিডিঅ' হ'ব, এই ভিডিঅ'টোত এখন নিযুক্তিপত্ৰ লাভ কৰাৰ পিছৰ পৰ্যায়ত আপোনালোকে কেনেধৰণেৰে স্কুল আৰু ব্লকত জইন কৰিব লাগিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, এই সবিশেষখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে বন্ধু বান্ধৱীসকল সেই ভিডিঅ'টো নিশ্চিতভাৱে আপোনালোকে চাব বুলি আশা ৰাখিছোঁ, কাৰণ আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।